আৰু শিৱা লগৰ আমি ডিপু ট্ৰেড ফেয়াৰত আহিছোঁ আপোনালোকেও আহিব চাওক ইয়াত আমাৰ ভূপেন হাজৰিকাৰ ষ্টেচু ট্ৰেড ফেয়াৰ ডিপু 2024 আপোনালোকেও আহিব আহি আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কি আছে ভিতৰত বাহিৰৰ দৃশ্য এনেকুৱা চাওক ডিপু হ'ল কাৰ্বি আংলং জিলাৰ প্ৰধান সদৰ ঠাই এইটো হ'ল বাহিৰৰ দৃশ্য চাওক আমি আজি দেওবাৰ বুলি ফুৰিব আহিছোঁ ইয়াত এণ্ট্ৰি গেট কোনফালে আছে ছাৰ ইয়াত চাওক বাহিৰত ধুনীয়া ধুনীয়া আপোনাৰ চাওক বাহিৰত কিমান ধুনীয়া ধুনীয়া গভৰ্ণমেণ্ট আপোনালোকে আহিলেও ল'ব পাৰিব कितना प्राइस आता है सबका भाई ये सब का 3000 है क्या महंगा है ना 3000 का लगे बोली कोई से ये आपका प्रोडक्ट कहाँ का है भैया यूपी का এইফালে মণিহাৰী দোকান এটা আছে আমি ভিতৰত সোমাই যাম চাওক ৱাল মেটো আছে ৱাল মেটত লগালে ধুনীয়াকৈ দেখা পাব আপোনালোকে কিমান ধুনীয়া ইয়াত হ'ল আপোনাৰ চব চেণ্ডেল লেডিজ বিশেষকৈ লেডিজ ইমান ধুনীয়া লেডিজ শ্বুজ এইকেইটাও চাগে বেছি দাম নহয় ইয়াৰ দোকানীজন নাই আচ্ছা দোকানৰ নাম লিখা নাই বিশেষকৈ লেডিজ চাদৰ চুৰিদাৰ এইবোৰ আছে আমি ভিতৰত সোমাই যাওঁ এইটো বস্তু খালী ইয়াত দোকান দিয়া নাই চাগে ৰাতি শুৱে ইফালেও খালী ট্ৰেড ফেয়াৰ যদিও বেছি ডাঙৰ ট্ৰেড ফেয়াৰ নহয় প্ৰত্যেক বছৰে আহে ইয়াত কিছুমান আনকমন বস্তু দেখিবলৈ পোৱা যায় আৰু ইয়াত চকা কেইটামান আছে আনকমনে হয় এইটো কিমানকৈ দাম ৰা খৰি অঁ 4000 আপোনালোকৰ এই কোম্পানীটো গুৱাহাটীৰ ইগল গ্ৰুপ এইটো SHG টাইপৰ নহয় জানো কোম্পানী অঁ নিজৰ কোম্পানী অঁ এইটো 3500 এইটো খৰিৰ চোলাহে ইয়াত খৰি কি বেছি ধোঁৱা নোলায় নেকি ইয়াত 80% আপোনাৰ স্পট লেছত আৰু 70% কম খৰি লাগে ইয়াত আপুনি সৰু পৰিয়ালতো মেক্সিমাম 30-35 জন মানুহ লাগে ব্যৱহাৰ কৰিব পাৰে ইয়াত খৰি কোনফালেদি সোমায় অঁ এইফালেদি সোমায় ইয়াত ফেন আছে ফেনেদি এইপিনে বতাহ আহিব অঁ ফেনটোও লগত দিব লাগিব চব ইগল গ্ৰুপৰে হয় আপোনালোকেও আহিলে ইয়াত দেখা পাব ইয়াত ডমেষ্টিক কমাৰ্চিয়েল বায়োমাছ কুক ষ্টভ বুলি লিখা আছে আহক আপোনালোকে আহিলে চাওক এইটো গেছ চেফটি ডিভাইচ এইটো আগত পাইছোঁ মই এই এমাজনতো ইয়াত ডাষ্টবিনো আছে ডাষ্টবিনটো হ'লে 3500 ইয়াত বাইদেউ এজনী সুধি আছে চাগে ল'ব নেকি ইয়াত এটা আছে আপোনাৰ অসম প্ৰাকৃতিক উদ্যোগ বুলি কপি আছোঁ ভিডিঅ'টো আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ চাওক ইয়াত চব খোৱাৰ বস্তু ৰামকৃষ্ণ আচাৰ বিশেষকৈ পিকলৰ হয় ইয়াত ডিফাৰেণ্ট টাইপৰ পিকল আছে ভুজিয়াও আছে আহক আপোনালোকে চাব কিমান ধুনীয়াকৈ লাইটিং দিয়া আছে এইটো মোৰ ভাইটি অমিত সিং কেতিয়া লৈছ অঁ এজন আমাৰ দাদা না আমরা মানে ইন্ডিয়া তো ইন্ডিয়ান সব ভাষা চলে এখানে সব
ইয়াতে পিকল এইটো দোকানত কৃষ্ণা আচাৰ দোকানহে লিখা আছে ইয়াতে এইফালে আছে আপোনাৰ মেডিচিন ষ্ট'ৰ হয় এইফালে কাপোৰৰ দোকান আহক আহি দাম দৰ কৰিব চাগে বেছি কষ্টলি নহয় সকলোবোৰ ট্ৰেড ফেয়াৰটো অলপ কম দামতে পোৱা যায় এই কি হয় ভैया हाँ हाँ और गाड़ी साफा करने वाला ना गाड़ी साफा करार कारण हैंडमेडे है ये कितना में आता है भैया हाँ पर पीस का 100 आएगा 2 पीस का 200 150 ये गाड़ी वॉश करने का लगेगा ये पानी क्या इससे आता है मैं शिव सर की बात लोगों बिचारी से वीडियो तो कॉपी से कॉपर मेन कारण हो सके लाइटिंग और कारण कॉपी से नहीं अलग देखा पाइसे अपने लगे याद हल अपना लगे एटा इको प्रेशर मैसेंजर सब इको प्रेशर मैसेंजर बोले डिफरेंट टाइपर আছে यार কি কি এটা মেসেঞ্জাৰ কোনবোৰ এটা অটোমেটিক মাসাজ কৰি থাকে হ্যাঁ আপোনাৰ গুৱাহাটীৰ পৰা এইফালে সব আপোনাৰ সোফা ডিফাৰেণ্ট টাইপৰ সোফা আছে ট্ৰেড ফেয়াৰ বেছি কষ্টলি নহয় আহিলে আপোনালোকে চাব পাৰিব ল'ব পাৰিব আহক ডিপু ট্ৰেড ফেয়াৰত আৰু ইয়াত চাগে ডেকৰেশ্যনৰ বস্তু আছে ট্ৰেড ফেয়াৰত চাব ডেকৰেশ্যনৰ বস্তু আৰু তলতো আছে ভিডিঅ'টো দাঙি দিয়াৰ কাৰণে এনেকুৱা হৈছে নেকি ডেকৰেশ্যনৰ ডিফাৰেণ্ট টাইপৰ ডেকৰেশ্যনৰ বস্তু মই আগত গুৱাহাটীতে বিচাৰি গৈছিলোঁ কিন্তু আজি ডিপুটো আহি পালে এইকেইটা কিমানকৈ এই ডাঙৰকেইটা হা হা 5000 আৰু এই সৰুবোৰ 600 এক পিচ 5D না 3D 5D এনেকৈ কোৱা যায় হয় 600 ইয়াত সব 5D ফটো এইবোৰ 600কৈ কৈছে এটা তো কিমান ধুনীয়া চাবলৈ মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীত বিচাৰি গৈছিলোঁ গুৱাহাটীত মই বনায়ো লৈ আহিছিলোঁ আৰু মই হোজাইৰ পৰা আনিছিলোঁ হোজাইত দাম কম অলপ কিন্তু ইয়াত বহুত দাম ট্ৰেড ফেয়াৰত হ'লে মই এটা দাম দৰ কৰিম বাৰু এটা ল'ব বিচাৰিম ভাল লাগিছেনে আপোনালোকে ভাল লাগিছেনে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কিবা কোৱা ভুল হ'লে কমেণ্ট কৰিব থেংক ইউ